তো হাই হেল্ল' নমস্কাৰ গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বৰ বিশেষ একো নাই, যে মই তাত ট্ৰাইপড এডাল অৰ্ডাৰ দিছিলোঁ মই ভিডিঅ' বনোৱাৰ কাৰণে। তো ট্ৰাইপডডাল লৈ আহোঁ, ডেলিভাৰী বয়জনে ফোন কৰিছে, আমাৰ ওচৰ ঘৰতে আছে। তো ব'লক ট্ৰাইপডডাল লৈ আহোঁ। তো পাৰ্চেলটো লৈ আহিলোঁ। পাৰ্চেলটো আনিব যাওঁতে একো বেগ চেগ লোৱাই নহ'ল, আটা কাটিকৈ গুচি গ'লোঁ। তো আৰু পাৰ্চেল ক'ত আনিম আৰু স্পৰিঙৰ ভিতৰতে সোমাই লৈ আহিলোঁ। তো পাৰ্চেল এইটো মই আমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ। পাৰ্চেলটো মোৰ প্ৰায় 498 লৈছিল। ৰিভিউ চিভিউ চাই আনিছিলোঁ বাৰু, ভালেই পাইছোঁ। তো আনবক্সিং কৰি চাওঁ বাৰু কেনেকুৱা। তো ব'লক পাৰ্চেলটো আমি আনবক্সিং কৰি দিওঁ বাৰু, ভিতৰত কি আছে। এইডালে অক্টোপাছ ট্ৰাইপড, যিটো মই অৰ্ডাৰ দিছিলোঁ বাৰু। আনবক্সিং কৰিব নাপাতে ভাঙিলে হয় তেনে। ৱেইট আছে বাৰু অলপ, কিমান বা ক'ত কি আছে। ক'ত বা কি কৰিলে এতিয়া আমাক মোবাইল হোল্ডাৰ দিছে, চাব পাৰি কিবা জানো। ইমান এটা বাৰু খাচ নহয়, এইটো এক্সট্ৰাকৈ দিব ল'ব, নহ'লে মোবাইলটো পঢ়লি এনেই যাব, পইচা বৰবাদ। তো এডালেই আছিল অক্টোপাছ ট্ৰাইপড। মই এডালৰ বাৰু এডাল ইউজ কৰি কিনে মই দিম বাৰু ভিডিঅ' কেনে হয় বাৰু, স্মুথ হয় নে কি। ব'লক মই ভালকৈ চাই লওঁ বাৰু এটা ক'ত কেনেকুৱা কি আছে। তো মই চালোঁ ট্ৰাইপডডাল কেনেকুৱা কি বাৰু, ঠিক ঠাকে পাইছোঁ। এইটো খালি কি অলপমান ৱেইট ফিল হ'ব, যেতিয়া ভিডিঅ' কৰিম ৱেইট ফিল হ'ব। আৰু এই মোবাইল হ'লেতো আৰু অলপমান ভাল দিব পাৰিলে হয়, মানে ভাল লাগে আৰু অলপমান ভাল দিলে। কৈছে যে মোবাইল ফোন আমি ইউজ কৰিব পাৰোঁ, কেমেৰা পাৰোঁ, গোপ্ৰ পাৰোঁ। তো মোৰতো মোবাইলেই আছে, তো মোবাইলে কৰিব লাগিব। গোপ্ৰ আৰু কেমেৰা দেখা যাওক পিছত কি হয়, ল'ব পাৰোঁ নোৱাৰোঁ। তাৰপিছত এইটো ৱাটাৰ প্ৰুফ দিছে, এইটো মানে ৱাটাৰ প্ৰুফ আৰু সোনকালে মানে ক্লিন কৰিব পাৰোঁ আমি, একো প্ৰব্লেম নাই মানে। তাৰপিছত ইয়াত কৈছে কি টাফ ক্ৰেক লৈছে, টাফ ক্ৰেক লৈছে মানে ইয়াত বেছিকৈ মেলি দিব পাৰিছোঁ। যদি ইচ্ছা কৰোঁ এইটো মানটো ক্লিক কৰি কিনে কমকৈ মেলি দিব পাৰিম, এইটো নিজৰ ইচ্ছা অনুযায়ী কথা। তাৰপিছত 360 কৰিব পাৰিছোঁ, মানে 360 ৰোটেট কৰিব পাৰোঁ আমি, এইটো কোনো প্ৰব্লেম নাই। আৰু ইয়াত কৈছে যে ইউনিভাৰ্চেল স্ক্ৰু, ইয়াত মানে যিটো স্ক্ৰু লাগি আছে আমাৰ মোবাইল হোল্ডাৰটোত আমি যিকোনো লগাব পাৰোঁ। যেনে এইটো মোৰ বটৰ বক্স আছে, ইয়াত মানে যিটো স্ক্ৰু আছে এইটো ইউনিভাৰ্চেল স্ক্ৰু, ইয়াত লগাব পাৰি। লগাই কিনে চাইকেল হওক, গাড়ী হওক, গাছত হওক, এনেকৈ লগাই কিনে গান শুনো, মোবাইল দি ভিডিঅ' কৰোঁ, যি কৰোঁ আৰু সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব।